22 লাখ ছাত্ৰ ছাত্ৰীৰ সপোন আজিও ৰাজনীতি আৰু দুৰ্নীতিৰ মাজত বন্দী ৰাজস্থানত নীট পেপাৰ লিক হোৱাক লৈ প্ৰটেষ্ট চলি আছে 50 ডিগ্ৰী গৰমত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকে পুলিচৰ সন্মুখত থিয় হৈ আছে পুলিচৰ লাঠি চাৰ্জলৈও ভয় কৰা নাই কিন্তু এইবোৰ দেশৰ ডাঙৰ ডাঙৰ মেইন ষ্ট্ৰীম মিডিয়াবোৰে ডাঙৰ ডাঙৰ নিউজ চেনেলবোৰে কেতিয়াও নেদেখায় এইবোৰ দেখুৱাৰ ক্ষেত্ৰত এই ধৰণৰ মৌলিক প্ৰশ্নসমূহ যেতিয়া উত্থাপন কৰিবলগীয়া হয় তেতিয়াই তেওঁলোকৰ মুখত তলা লাগি যায় কিন্তু যেতিয়াই মেলোডি চকলেটৰ কথা আহি যায় তেতিয়াই তেওঁলোকে ঘণ্টা জুৰি বৰ্ণনা কৰাত লাগি যায় যে মেলোডি চকলেট ক'ত কেনেকৈ কিয় বিখ্যাত कि जो मेलोडी टॉफी इतनी चॉकलेटी थी विपक्ष के लिए वो की बात सिर्फ मेलोडी टॉफी की नहीं है इट्स मिठाई মেলোডি চকলেট ইমান চকলেটি কিয় তেতিয়াই তেওঁলোকৰ সেই তলা খোল খাই যায় ছাত্ৰ ছাত্ৰীয়ে চিঞৰিছে যে আমাৰ ভৱিষ্যতক লৈ খেলা নকৰিব চাওক এটা পৰীক্ষা কেৱল এক্সাম নহয় ই লাখ লাখ পৰিয়ালৰ আশা আৰু যেতিয়াই এনেকুৱা ধৰণৰ পেপাৰ লিক হয় কেৱল কুৱেশ্যন পেপাৰ নহয় ভাঙি যায় সেই ছিষ্টেমৰ প্ৰতি থকা বিশ্বাস আৰু শেষত এটাই প্ৰশ্ন থাকি যায় যে আমাৰ এডুকেশ্যন ছিষ্টেম সুৰক্ষিত নে अब बहुत बेटे चुप चाप क्या घंटे का इंसाफ